ৰুটি তৰকা খাবা তুমি ভাল পোৱা জানো তুমি তৰকা খাবা ওকে ডান ওকে বুলি কোৱা ওকে মই বনাম দেই তুমি খাবানে কেনেকৈ খাবা তুমি ৰুটি খাবলৈ ভাল পোৱা তৰকাও ভাল পোৱা ওকে তোমালৈ মই বনাম দেই হাঁহি এটা মাৰি দিয়া ধুনীয়াকৈ ওকে বনাবলৈ যাওঁ মই এয়া ৰাতিয়ে তিয়াই থৈছিলোঁ দাইলখিনি সমস্ত দাইলখিনি এয়া পিঁয়াজ নহৰু আদা দুভাগত লৈছোঁ এইখিনি নমোৱাৰ পাছত দিম আৰু এইখিনি থেতেলিয়াই দিম নহৰু আদাখিনি আৰু এয়া শুকান জলকীয়া তেজপাত কেঁচা জলকীয়া আৰু এই দাইলখিনি সিজাই লৈছিলোঁ 3টামান হুইচেল দি চিটি মাৰি দিছিলোঁ আৰু আপোনাৰ নিমখ অকণ দি দিছিলোঁ দেই তাত তাৰপিছত এয়া তেল গৰম হ'বলৈ দিব তেল গৰম হোৱাৰ পাছতে শুকান জলকীয়া তেজপাত এই নহৰুখিনি আৰু আদাখিনি যে থেতেলিয়াই লৈছিলোঁ সেইখিনিও দি দিব অলপ ৰঙচুৱাকৈ ভাজিব ৰঙচুৱাকৈ ভাজা পাছতে আপোনালোকে পিঁয়াজখিনি দি দিব পিঁয়াজখিনি দিও অকণমান ভাজি ল'ব পিঁয়াজখিনি দি ভাজাৰ পাছতে তাতে আপোনালোকে নিমখ হালধি আৰু অকণমান জালুকৰ গুড়ি দিছোঁ মই নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দিব নিমখ মই 2 চামুচ দিছোঁ সৰু চামুচৰ আৰু হালধি মই 1.5 চামুচ দিছোঁ আৰু জালুকৰ গুড়ি 1 চামুচ দিছোঁ সৰু চামুচৰ দেই আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব এয়া জিৰা গুড়ি দিছোঁ জিৰা গুড়ি 1 চামুচ আৰু ধনিয়া গুড়ি ব্যৱহাৰ কৰিম মই গুড়া মছলাই ব্যৱহাৰ কৰিছোঁ আপোনালোকে পিচিও দিব পাৰে গুড়া মছলা দিলেও সোৱাদ ধুনীয়াই হয় বেয়া নহয় জল্দিকৈ আপোনালোকে গুড়া মছলাও ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ৰেড চিলি ব্যৱহাৰ কৰা নাই দেই যিহেতু সৰু ল'ৰা ছোৱালী খাবলৈ গতিকে মই ৰেড চিলিটো ব্যৱহাৰ কৰা নাই এয়া আপোনালোকে গুড়া মছলাখিনি দি লৈ তাৰপিছত ধুনীয়াকৈ ভাজি ল'ব ৰঙচুৱাকৈ তাৰপাছত যেতিয়া ভাজা মছলাখিনিৰ পৰা আপোনালোকৰ তেলটো যেতিয়া এৰি দিব মছলাৰ পৰা তাৰ পাছত আপোনালোকে যিখিনি দালি সিজাই লৈছিলে সেই সিজোৱা দালিখিনি আপোনালোকে দি দিব দাইলত আমি ঘৰুৱা উপকৰণ দিয়েই ব্যৱহাৰ কৰিছোঁ যেনেকুৱা ধৰক ঘৰত যি দালি থাকে মচুৰ মগু তাৰপাছত মাটি দালি বুট কাবুলী বুট মটৰ আপোনালোকৰ ঘৰত যি আছে আপোনালোকে ৰাতি তিয়াই থ'ব পাৰে বা 2 ঘণ্টা আগতো তিয়াব পাৰে তিয়াই লৈ এয়া সিজাই ল'লেই তাৰপাছত এয়া ভাজি ল'ব অকণমান দাইলখিনি তাৰপাছত দাইলখিনি ভাজি হোৱাৰ পাছতে অকণমান পানী দি দিব পানী দি পেলাই উতলিবলৈ আপোনালোকে নিজৰ মানে জোখ অনুযায়ী দিব দেই আপোনালোকে কিমান থিকনেছ খাব বিচাৰে জুলীয়া কিছুমানে ডাঠ খাব বিচাৰে সেইটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব এয়া গৰম মছলা অকণমান দি দিব উতলিবলৈ দি তাৰপিছত আদা অকণমান দি দিব যে আদা ৰাখিছিলোঁ দি লৈ পেলাই এয়া ৰুটিও সেকি ল'লোঁ দেখিলেনে ল'ৰাৰ ডিমাণ্ড যিহেতু খুৱাবই লাগিব আপোনালোকৰ ওচৰত ৰুটি তৰকা দেই মোৰ ল'ৰাকো বেটা কোৱা হৈ গ'ল নহয় তুমি খাবানে খাই চোৱাচোন কেনেকুৱা হৈছে খোৱাচোন খাই পেলাই চোৱা কেনেকুৱা হৈছে এনেকুৱা টেষ্টি নে বহুত টেষ্টি নে এইটো তৰকা দেই এইটো ঘৰুৱা পদ্ধতিৰে বনাইছোঁ তুমি যিহেতু কৈছা মই পুতুককৈ এয়া চিম্পলকৈ বনাই দিছোঁ আৰু তুমি খাই ভাল পোৱা দেখি দেই তুমি খোৱাচোন নিজে খোৱাচোন কেনেকুৱা লাগিছে চোৱা মই অকণমান ফুল দি দিছোঁ ৰ'বা গৰম আছে যে সেইকাৰণে দেই লোৱা নিজে লৈ ভাল লাগিলে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব এবাৰ শ্বেয়াৰো কৰি দিব দেই কেনেকুৱা হৈছে এইপিনে চোৱা কেনেকুৱা হৈছে হৈছেনে এতিয়া তুমি খাবা দেই থেংক ইউ কোৱা এইপিনে চাই কোৱা ৱেলকাম